নমস্কাৰ, মই স্বপ্নাই শুভ সন্ধিয়া জনালোঁ আপোনালোক সকলোকে। আৰু আজি আপোনালোকলৈ খুব ধুনীয়া এটা ৰেচিপি আগবঢ়াবলৈ লৈছোঁ। আৰু প্ৰথমে আপোনালোক সকলোকে মই মোৰ স্বপ্না বৰদলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনোৱাৰ লগতে দীপান্বিতাৰ বহুত আন্তৰিক শুভকামনা জনালোঁ আপোনালোকলৈ। আৰু এয়া 3 কাপ নহয়, মানে 3 কাপলৈ অকণমান কম হ'ব, সিমান পৰিমাণৰ আটা ল'লোঁ, অকণমান নিমখ দিলোঁ আৰু অকণমান মই ইয়াতে 3 চামুচমানৰ জোখৰ, মই বেছিয়ে হ'ব 4 চামুচমানৰ জোখৰ মই ৰিফাইন তেল ব্যৱহাৰ কৰিলোঁ। কাৰণ আজি মোৰ ওচৰত ঘিউ নাছিলে। যদি আপোনালোকৰ ওচৰত ঘিউ আছে, আপোনালোকে কিমানটো পৰিমাণৰ আটা লয় সিমানটো পৰিমাণৰ আটাটো আপোনালোকে ঘিউটো ব্যৱহাৰ কৰিব। যাতে চাব এইখিনি একদম হাতেৰে ভালকৈ সানিব আৰু যেতিয়া এটা মুঠিৰ নিচিনা হ'ব তেতিয়া এইখিনি ৰেডি হৈ পৰিব। আৰু আজি বনাবলৈ লৈছোঁ মই আটাৰ খুৰমা। যদি আপোনালোকে এই আটাৰ খুৰমাটো বনাই খোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে বনাই খাব বুলি মই আশা ৰাখিলোঁ। আৰু এতিয়া মই অকণমান কুহুমীয়া পানী লৈছোঁ, একেবাৰে কুহুমীয়া মানে কিটো, যিটো নেকি আপুনি একদম ইজিলি হাতেৰে চুব পাৰে। আৰু এতিয়া আমি এটা আটাৰ যিটো আমি ৰুটি বনাবলৈ ব্যৱহাৰ বনাওঁ সিমানটো জোখৰটো নহয়, তাতকৈ অকণমান টানকৈ ৰাখিব। কাৰণ আটা যেতিয়া আমি ৰুটিটো বনাওঁ তেতিয়া আমি অলপ কোমলকৈ ৰাখোঁ, নহয় জানো। আৰু এতিয়া যিহেতু আমি ৰুটি নবনাওঁ, আমি খুৰমা বনাবৰ কাৰণে লাগিব, সেইকাৰণে আটাত ৰুটিৰ কাৰণে যিমানখিনি পৰিমাণৰ আটাটো সনা হয় তাতকৈ অকণমান টানকৈ ৰাখিব। এয়া চাওকচোন, মোৰ ধুনীয়াকৈ আটাৰ ডোটো বনাই পেলাই হৈ গ'ল। এতিয়া 15 পৰা 20 মিনিট আমি ইয়াক ৰেষ্টত থাকিবলৈ দিম। আৰু তাৰপিছত 15 মিনিটৰ পিছত এয়া আমি আহি গ'লোঁ। খুব ধুনীয়াকৈ আমাৰ আটাৰ ডোটো একদম মানে ছফ্ট হৈ আছে। এতিয়া হাতেৰে ভালকৈ অকণমান ইয়াক মঠিব লাগিব। আৰু মঠি পেলাই আপোনালোকে কেইটা ইয়াৰ পৰা লাডু উলিয়াব পাৰে আপোনালোকে উলিয়াব, মানে পৰিমাণটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনালোকে বেছিকৈ বনাব খুজিছে নে কমকৈ বনাব বিচাৰিছে। আৰু এয়া মই এনেকৈ লাডুকেইটা ডাঙৰকৈ বনাই লৈছোঁ। আৰু এতিয়া আমি ইয়াক বেলি ল'ব লাগিব ৰুটিৰ নিচিনাকৈ। আৰু ৰুটিৰ দৰে একেবাৰে পাতল কৰিব নালাগে। আৰু মই কিমানটো জোখত কৰিছোঁ সেইটো আপোনালোকক দেখুৱাই দিম। আৰু আপোনালোকৰ হিচাপত বনাই পেলাই সেইমতে আপোনালোকে খাব পাৰিব। আৰু যিহেতু দীপাৱলীৰ এই শুভক্ষণত আমি কিবা এটা মিঠাই বনাব লাগে, মোৰ ওচৰতো বেলেগ বস্তু একো নাছিলে, ভাবিলোঁ আৰু খুৰমাকে বনাওঁ, আটাৰ খুৰমা। যিহেতু ময়দা বস্তুটো মই প্ৰায় নেখোৱাই হৈছোঁ, মই প্ৰায় ময়দাটো প্ৰায় আমাৰ ঘৰত তেনেকৈ নানোৱেই। বিহুৱে সংক্ৰান্তিয়ে অনা হয়, কেতিয়াবা কেক বনাবলৈ অনা হয়, কিন্তু প্ৰায় মই আটা দি পেলাই বনাওঁ। আৰু এয়া মই কিমানটো জোখত ৰাখিছোঁ এইটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু এতিয়া মই এইখিনি একদম ধুনীয়াকৈ আমি এতিয়া ইয়াক কাটি ল'ম। আৰু শ্বেপটো এইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনালোকে দীঘলকৈ ৰাখেনে, অলপ গোলকৈ চাৰিচুকীয়াকৈ ৰাখেনে, যেনেকৈ ৰাখে সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব কেনেকৈ কৰে। এইফালে মোৰ তেলখিনি অকণমান গৰম হৈ গ'ল। চাব যাতে বেছি গৰম নহয়, যাতে আমি যেতিয়া আমি যিখিনি খুৰমা বনাবৰ কাৰণে কাটিছোঁ সেইখিনি অকণমান যেতিয়া ফুটকৈ উঠি আহে দিয়াৰ লগে লগে সিমানটো জোখতে তেলখিনি গৰম কৰিলেই হ'ব। আৰু এয়া এতিয়া মই তেল গৰম হ'ল, অলপ গৰম হওঁতে ইয়াতে মই প্ৰথমখন ৰুটি বেলি পেলাই খুৰমাখিনি কাটি ইয়াতে দি দিলোঁ। এইখিনি এতিয়া আমি তেলত ফ্ৰাই কৰি ল'ব লাগিব। বেছি ৰঙচুৱা কৰিব নালাগে, কিমানটো জোখত ৰাখিব লাগে সেইখিনি মই আপোনালোকক দেখুৱাই দিম। আপোনালোকে মই বনোৱা পদ্ধতিৰে আপোনালোকক দেখুৱাই দিম। তাৰপিছত আপোনালোকে নিজেও বনাব পাৰিব। আৰু সেই হিচাপ আপোনালোকে নিজৰ মতে ল'ব। মই মাত্ৰ মোৰ পদ্ধতিটো মই আপোনালোকক দেখুৱাইছোঁ। যদি আপোনালোকে মই বনোৱা পদ্ধতিৰে বনাব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাব। আৰু মই বনোৱা ৰেচিপিবিলাকৰ পৰা আপোনালোকে নিজেও বনাই চাব। প্ৰত্যেকটো পৰিমাণ মই দি দিওঁ আচলতে। আৰু সেই পৰিমাণ মতে আপোনালোকে বনালে নিশ্চয় সুফল হ'ব। আৰু এখন দেখুৱাই দিছোঁ, এয়া চাওক কিমানটো মই
ডাঠকৈ ৰাখিছোঁ আৰু এইখনো এতিয়া আমি ধুনীয়াকৈ কাটি ল'ম। মোৰ কিন্তু খুৰমাবিলাক সমান নাই হোৱা, কোনোবা এটা সৰু হৈছে, কোনোবা এটা ডাঙৰ হৈছে। মই তেনেকৈ আচলতে কাটো বুলিয়ে কাটিছোঁ, একেটা জোখতে নাই কৰা, যাতে দেখিবলৈ মানে ডাঙৰ সৰু হ'লে মানে কি হয় ভালো লাগে দেখি পেলাই, একেটা জোখৰ হ'লেতো আৰুৱে ভাল লাগে। কিন্তু মই কোনোবা এটা দীঘলীয়া কৰি দিছোঁ, কোনোবা এটা চাৰিচুকীয়া কৰি দিছোঁ, কোনোবা এটা একেবাৰে সৰু কৰি দিছোঁ, কোনোবা এটা অকণমান ডাঙৰ হৈছে, মোৰ তেনেকুৱা হৈছে। আৰু ইমানটো জোখতে ৰাখি লৈছোঁ, ৰাখি পেলাই এইখিনিতে আমি কাঢ়ি ল'ম। পুনৰ আকৌ আমি এনেধৰণে গোটেই খুৰমাখিনি ভাজি ল'ম, মানে কাটি প্ৰত্যেকটো লাডু বেলি পেলাই আকৌ কাটিম, কাটি পেলাই আকৌ ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ পিছতো কিন্তু আৰু কাম আছে, আৰু এইখিনি এতিয়া প্ৰথমৰখিনি এনেকৈ কাঢ়ি লৈ পুনৰ আকৌ মই গোটেইখিনি এনেধৰণে ভাজি ল'ম। আপোনালোকে ভিডিঅ'বিলাক শেষলৈকে চাব, বহুত মৰম দিব বুলি আশা কৰিলোঁ। আৰু আধাতে চালে আপোনালোকে একো বুজি নাপাব বা শিকিবও নোৱাৰিব, সেইকাৰণে সম্পূৰ্ণ ভিডিঅ'বিলাক চাব। অকল পৰিমাণটো চাই পেলাই আপোনালোকে থৈ দিব বা প্ৰথমতে আৰম্ভ কৰি পেলাই যদি থৈ দিয়ে আপোনালোকে একোৱে গম নাপাব কি আচলতে ভিডিঅ'বিলাক এনেকৈ ৰেচিপিবিলাক আচলতে চাবলগীয়াও বহুতেই আছে। কেনেকৈ সানিছোঁ, কিমান লৈছোঁ, কেনেকৈ সানিছোঁ, কিমান পৰিমাণত ভাজিব লাগিছে, কি কৰিছোঁ, সকলোবিলাক চাবলগীয়া হয়। আৰু এয়া মই এতিয়া পিছৰখন বনাবৰ কাৰণে সাজু কৰিছোঁ। চাব, গেছ বেছিকৈ দি নথ'ব, নহ'লে কি হয় আমাৰ খুৰমাখিনি যদি তেলটো বেছি গৰম হৈ থাকে তেতিয়া খুৰমাখিনি জ্বলি অহাৰ সুবিধা থাকে, সেইকাৰণে গেছ একদম চিমত ৰাখিব। ঠিক সেইধৰণে আমি গোটেই খুৰমাখিনি মই ভাজি ল'লোঁ, সেইখিনি দেখুৱাই থকা নহ'লে আৰু আপোনালোকক। এতিয়া মই যিহেতু 3 কাপৰ ওচৰা-ওচৰি মই আটা লৈছিলোঁ, আৰু এতিয়া মই 1.5 কাপ চেনি লৈছোঁ। সেই যিটো কাপেৰে মই আটাখিনি ব্যৱহাৰ কৰিছিলোঁ সেই কাপটোৰে মই 1.5 কাপ চেনি লৈছোঁ, আৰু ইয়াতে মই 1 কাপ পানী দিছোঁ। আৰু সম্পূৰ্ণ 1 কাপ পানী, অকণমান বেছি দিছোঁ মই পানী 1 কাপতকৈ। আৰু এয়া চাওকচোন আমাৰ চেনিখিনি খুব ধুনীয়াকৈ উতলি আহিলে। আৰু চাব, যেতিয়া আপুনি দুইটা হাতেৰে এনেকৈ মানে টিপিব, তেতিয়া এডাল জালি নিচিনা হৈ আহিব, তেতিয়া জানিব একদম সূতাৰ নিচিনা এটা আঠা এটা হেৰি হৈ আহিব, তেতিয়া জানিব যে আমাৰ আটা এইখিনি চিৰাপটো ৰেডি হৈ গ'ল। এয়া চাওকচোন, একদম এডাল আহৰ নিচিনা, এডাল সূতাৰ নিচিনা হৈছে ন। এতিয়া এয়া আমাৰ হৈ গ'ল। ইয়াতে আমি যিখিনি খুৰমা বনাই লৈছিলোঁ সেই খুৰমাখিনি ইয়াতে এতিয়া দি দিম। আৰু ইতিমধ্যে গেছটো মই অফ কৰি দিলোঁ। দিয়াৰ পিছতে এয়া আমি খুৰমাখিনি ইয়াতে দি দিম, দি পেলাই খুব ধুনীয়াকৈ আমি হেতা পাতেৰে লৰাই ল'ব লাগিব। আৰু তেতিয়াহে খাবলৈ মানে তেতিয়া মানে কি হ'ব, গোটেই খুৰমাখিনিতে ধুনীয়াকৈ চেনিৰ চিৰাপটো লাগিব আৰু খাবলৈ সোৱাদ হ'ব, আৰু তেতিয়াহে খাবলৈ ভাল লাগিব, প্ৰত্যেকটোতে লাগিব। সেইকাৰণে এতিয়া কি কৰিব, ভালকৈ আপোনালোকে লাহে লাহে চাব যাতে ভাগি নাযায়, একদম লাহে লাহে হেতা পাতেৰে আপোনালোকে লৰাব, আৰু যাতে প্ৰত্যেকটো খুৰমাৰ গাতে যাতে চেনিৰ চিৰাপটো লাগে। আৰু এইটো ঠাণ্ডা হোৱালৈ থৈ দিব লাগিব। এতিয়া গৰমে ইমান এটা সোৱাদ নহ'ব, আৰু যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়াহে ভাল লাগিব। আৰু আজিৰ ভিডিঅ'টো চাই পেলাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকেও এই দীপাৱলীৰ পাকখনত আপোনালোকেও এনেধৰণে বনাই খাব বুলি আশা ৰাখিলোঁ। আৰু এয়া চাওকচোন কি ধুনীয়াকৈ চেনি চিৰাপটো প্ৰত্যেকটো খুৰমাৰ গাতে লাগি ধৰিছে। ধন্যবাদ। আৰু এইখিনিয়ে হৈছে মই বনোৱা আটা খুৰমাখিনি। মই বেছি চেনি ব্যৱহাৰ কৰা নাই, মিঠাটো কমকৈ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিমানটো জোখত মিঠা খায় সিমানটো বেছিকৈ দি ল'ব, বা কমকৈ খালেও কমকৈ দি ল'ব। কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। সকলোকে পুনৰবাৰ দীপাৱলী শুভকামনা জনালোঁ।